অশেষ ধন্যবাদ। লগতে শারদীয় দুর্গা পূজাৰ অভিনন্দন, শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ আৰু আমাক উৎসাহিত কৰাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া পূজা কমিটিৰ তৰফৰ পৰা তেখেতক আমি আদৰিব ওলাইছোঁ এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনাবলৈ কয়। ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমাৰ তৰণৰ মূল দ্বাৰোদ্ধাৰণ কৰিব মই আমাৰ অতিথিদেৱক আগবঢ়াই দিছোঁ, তেখেতে যাতে তেখেতৰ উদ্বোধনী ভাষণ আগবঢ়ায়। দুৰ্গা পূজাৰ উৎসৱতে মই আগতে উত্তৰ কুছি দুৰ্গা পূজাৰ কমিটিৰ সম্পাদক সভাপতি আৰু অতঃপত জড়িত থকা এই অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু পূজাৰীসকলকো ধন্যবাদ জনাইছোঁ। অলপ আগতে আমাক আদৰি অনা খেৰে কৃষ্টি তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ লগতে একেলগতে মোৰ মাতৃবয়সৰ বাই বয়সৰ বহিনী বয়স ভাইটি বয়সৰ চবকে মই ধন্যবাদ জনাইছোঁ। এই কাৰণে উত্তৰ কুছিত এবাৰ ফাৰ্ষ্ট দুৰ্গা পূজা হৈছিল, ইয়াৰ কাৰণে মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আমাৰ এই অঞ্চলত দুৰ্গা পূজা নাছিল, মানুহকেইটা আলাই বিলাই হৈ থকা আছিল, ইয়াৰ কাৰণে ইয়াতে দুৰ্গা পূজা কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু আমি কিয় দুৰ্গা পূজা কৰিব লগা হয় এই কথাটো ইয়াৰ অঞ্চলৰ মানুহকেইটা অনুভূত কৰিছে। মই এটা কথাই কওঁ, চবেই দুৰ্গা পূজা কৰাৰ উদ্দেশ্যটো এইটোৱে, মোৰ ঘৰটো শান্তিকৈ থাকক, মোৰ ল'ৰা ছোৱালী ভালকৈ থাকক, মোৰ ল'ৰা ছোৱালীবিলাক ভালকৈ পঢ়া শুনা কৰক আৰু আমি যিখিনি বাৰিষাত কষ্ট কৰিছে সেইবিলাক ধান খেতিবিলাক ভালকৈ আনিব পাৰক, একো খেতি নোহোৱাকৈ যেন আমি ঘৰত আনিব পাৰোঁ, এইটো লক্ষ্য লৈ পেলাই মা দুৰ্গাক পূজা কৰা হয়। ইয়াৰ কাৰণে মই ভাবিছোঁ এই অঞ্চলত চবে যেনেকৈ মনত ভাবিছে এনেকুৱা তেওঁলোকক ফল পাব বুলি মই আশা ৰাখিছোঁ। আৰু মই ভাবোঁ এই অঞ্চলত যিখিনি কষ্ট কৰি পেলাই দুৰ্গা পূজা কৰিব ওলাইছে 5 দিনৰ কাৰণে কোনো যেন কাজিয়া পেচাল নহওক, ভালে ভালে যাওক, এইটো মই কামনা কৰিছোঁ। আৰু এটা কথাটো মনত ৰাখক, পূজাটো কোনো ৰাজনীতিক নহয়, ৰাজনীতি কৰিব নালাগে, যোনে যাক ভাল পায় তাক কৰক, ক'ব লগা নাই। কিন্তু পূজাত আমি হিন্দু ধৰ্ম হিচাপে একেলগে সদায় থাকিব লাগে। বেলেগ ধৰ্মবিলাকে মুছলিম ধৰ্মবিলাকে তেওঁলোকে কাজিয়া কৰিলেও তেওঁলোকে মুছলিম হিচাপে একেলগে থাকি যাব। ইয়াৰ কাৰণে আমিও এই অঞ্চলৰ মানুহে চবে একেলগে আমি হিন্দু ধৰ্ম হিচাপে একেলগে থকাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। তা আমি হিন্দু ধৰ্ম হিচাপে যিখিনি পূজা পৰ্ব আহে সেইটো কৰি যাই থাকিম। ময়ো এটা হিন্দু ঘৰৰ ল'ৰা, আমিও পূজা কৰোঁ। ইয়াৰ কাৰণে মই মাতি অনাৰ কাৰণে চবকে মই ধন্যবাদ জনাই আজি এই কমিটিত মই অশেষ অশেষ ধন্যবাদ জনাই মই আজি এই গেটটো উদ্বোধন কৰাৰ কাৰণে হাতত লৈলোঁ। নমস্কাৰ, ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাৰ অতিথিদেৱক। আৰু এতিয়া অতিথিদেৱক আমাৰ পিঠা কাটি মূল তৰণৰ দ্বাৰোদ্ধাৰণ কৰিবলৈ ভালো বুলি ধন্যবাদ।